Hello guys, welcome back to my YouTube channel. আকৌ মই অন্য এটা ভিডিঅ' কৰিবলৈ ওলাইছো। এতিয়া মই যাবলৈ ওলাইছো নামঘৰলৈ। আজি শংকৰদেৱৰ তিথি, মাহেত গ'লে, মোৰ ল'ৰাটো গ'ল, গাঁৱৰ মানে সকলোৱে গ'ল, কোনো বাকি নাই আৰু। আজি মোৰ পলম হ'ল, আজি ঘৰত কাম লাগি আছিলো সেইবাবে। আৰু এতিয়া মই অকলে যাব লাগিব। নামঘৰলৈ যাবলৈও লাজ লাগিছে, কিন্তু এতিয়া উপায় নাই, যাব লাগিবই। আমাৰ নামঘৰটো দেখুৱাম আপোনালোকক আজি কেনে গৈ আছো নামঘৰলৈ অকলে। গৰমো আজি হৈছে বাৰু, কালি বৰষুণ দিছিলে, আজি আকৌ ৰ'দ। মই খৰধৰকৈ গৈ আছো। এয়া কেঁচা ৰাস্তা গাঁৱলীয়া। এয়া অকণমানি দলং এখন আছে, ভগা দলং, ঠিক কৰা হোৱা নাই। ভয় লাগে পাৰ হ'বলৈ। ল'ৰা ছোৱালীবিলাক খেলি আছে, নামঘৰলৈ আহিছে মাকহে। এয়া আহি পাইছোহি। এইফালে চাহ খাবলৈ বহিছোঁ। বহি আছে ৰাইজ। কেলে এনেচোন বৰ ফটো চটো মাৰি থাকা। এয়া খুৰা আহিছে। দেখিলোৱে আৰু দেখালোৱে আৰু দেখুৱাইছ আকৌ অলপ। নামতে বিগত নকৰিলা তাহাক মোৰ লাগি তাইৰ মন নিৰন্তৰে পুৰে দেখিলে আধা খাবলৈ লৈছোঁ। ঘৰলৈ গৈ আছোঁ। এয়া খালোঁ, প্ৰসাদ লৈও আহিছোঁ। যাওঁতেও অকলশৰীয়া, আহোঁতেও অকলশৰীয়া। এইখন কপাল মোৰ ভাগৰ, চব অকলশৰীয়াই, যলৈকৈ নাযাওঁ অকলশৰীয়াই মানে আৰু মোৰ জীৱনটো। তাকে লগৰ এজনীও নাপাওঁ, তেনেকৈ ওচৰত নাই। দেখালোঁ ভিডিঅ' আপোনালোকক আমাৰ সৰু সুৰা নামঘৰটো। আজিলৈ আহোঁ, বাই বাই।